নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ। আজি বহুত দিনৰ মূৰত, বহুত বছৰৰ মূৰত ক'ব পাৰোঁ, মানে ৰেলৱে ষ্টেচন আহিছোঁ। ৰেলৱে ষ্টেচনত আহি পেলাই মানে এটা বেলেগে এক্সপিৰিয়েঞ্চ হৈ আছে, যিটো নেকি বহুত বছৰ আগতে পাইছিলোঁ আৰু সেয়া মানে এতিয়া পাহৰিয়ে গ'লোঁ ক'বলৈ গ'লে। আৰু এতিয়া এই ক'ভিডৰ মাজত আজি এটা নতুন এক্সপিৰিয়েঞ্চ কৰিবলৈ ওলাইছোঁ। নিউ দিল্লী ষ্টেচনত আছোঁ মোৰ ৱাইফৰ লগত। হাই, চে হাই টু দ্য কেমেৰা। হাই, আমাৰ ট্ৰেইন আহিছে বোলা। ঠিক আছে, নহ'লে এইবিলাক কৰি থাকোঁতে ট্ৰেইন মিছ হ'ব। নাই, ট্ৰেইন মিছ নহয়, 5:30 বজাত ডিপাৰ্চাৰ হয়, অলপ দেৰি ৰ'ব। মানুহে আমাক চাই আছে, ভেবা লাগি পিনে আমি এনেকৈ মানুহৰ কামেই হ'ল চোৱা, মানুহে চাবই, হয়নে নহয়? জনাবচোন এবাৰ কমেণ্ট কৰি আপোনালোক সকলোকে। মানুহেতো চাই থাকেই, সকলো ইউটিউবাৰে এইটো বস্তু ফেচ কৰিছেই চাগে, ভিডিঅ' কৰি থাকে, মানুহে চাই থাকে। বাৰু যিয়ে নহওক, চ' আমি আছোঁ এতিয়া ৰেলৱে ষ্টেচন, নিউ দিল্লী ৰেলৱে ষ্টেচনত। যাম আমি আগ্ৰা, তাজমহল চাবলৈ। ব'লক যাওঁ। ট্ৰেইন অলৰেডি আহিলে, উঠোঁগৈ। 5:30 বজাত ইয়াৰ পৰা এৰিব আৰু অলমষ্ট 3 ঘণ্টা লাগিব আৰু আগ্ৰা পাওঁতে। চ' আপোনালোক সকলোকে দেখুৱাওঁ আজি আগ্ৰাৰ তাজমহল আৰু অলপ কিবা কিবি মানে তাৰ ফেমাছ প্লেচবোৰ। লগতে টুপিটো কেনেকুৱা লাগিছে সেইটো জনাব। কালি মই চইচ কৰি দিছোঁ, এইটো বোলে বুঢ়া মানুহে পিন্ধে, তাৰপিছত দেখিছোঁ বোলে এইটোহে ভাল লাগিছে। এইটোৱে ভাল লাগিছে বোলে, মোৰো ভাল লাগিছে। সৰু বাচ্ছাই লৈ এইটো চাওক, টুপিটো চাওক আপোনালোকে, সৰু বাচ্ছাই লাগিছে চাগে, নহয় জানো? शताब्दी एक्सप्रेस प्लेटफॉर्म क्रमांक 1 पर आ चुकी है। তো বন্ধুসকল, পালোহি আগ্ৰা আহি পেলাই। দেখুৱাওঁ আপোনালোকক আগ্ৰা ষ্টেচনত আছোঁ এতিয়া। ঠিক আছে, পিছফালে এইটো বৰ্ডখন চাওক, আই লাভ আগ্ৰা। চ' গাড়ী চাড়ী বুক কৰোঁ এতিয়া ইয়াৰ পৰা। বুক কৰি পেলাই গোটেই দিনটো ফুৰিব লাগিব আজি। ফুৰিবৰ কাৰণে গাড়ী লওঁ, লৈ পেলাই চাওঁ কোনটো বেছি অলপ মানে ভাল হয়, কোনটো অপশ্যন ভাল হয় সেইটো চাম। চাই পেলাই 3-4টামান জেগা আছে ইয়াত চাবলৈ, আৰু আপোনালোকক দেখুৱাম আজি আগ্ৰা। চ' থাকক মোৰ চেনেলত, ভিডিঅ'টো লাষ্টলৈকে চাওক। আৰু যিসকল নতুন আছে সকলোকে এবাৰ ৰিকুৱেষ্ট যে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে লাইক এণ্ড শ্বেয়াৰ কৰিব। চ' হৈ গ'ল গাড়ী বুকিং কৰা, বহি ল'লোঁ গাড়ীত আৰু গৈ আছোঁ এতিয়া আগ্ৰা টুৰ কৰিবলৈ। গোটেই দিনটোৰ কাৰণে গাড়ীটো ল'লোঁ, বেছি পইচা লোৱা নাই বাৰু, 1000 টকা এটা চাৰ্জ কৰিছে। গোটেই দিনটো আমাৰ লগতে থাকিব গাড়ীখন, য'ত যাম মানে মেইন পইণ্টকেইটা লৈ যাব। আৰু এট লাষ্ট আমাৰ যিটো ড্ৰপিং পইণ্ট আছে, য'ৰ পৰা আমি বাছ ধৰিম। আহিছোঁ ট্ৰেইনত, যোৱাটো যাম কিন্তু বাছত। চ' যিটো আমাৰ বৰ্ডিং পইণ্ট আছে বাছৰ, চ' তাত গৈ পেলাই ড্ৰপ কৰিব।
বৰ ভাল লাগিছে জেগাটো চাই পেলাই। জেগাটোৰ নাম হ'ল ইমাদ-উল-দৌলা। ইমাদ-উল-দৌলা, মিনি ঠিক আছে। মানে এইটো হ'ল এটা তাজমহলৰে মানে সৰু ভাইটি বুলি ক'ব পাৰি। ভাইটি নে ভণ্টি বুলি ক'ব পাৰি। এইটো যিটো ইমাদ-উল-দৌলাটো বনাইছিলে নুৰজাহানে তেখেতৰ মানে বাপেক আৰু কাৰোবাৰ মানে হেৰিৰ কাৰণে সমাধি হিচাপে, ঠিক আছে। চ' এইটোক মানে কি কোৱা হয় একচুৱেলি মিনি তাজমহল বুলি কোৱা হয়, বেবী তাজমহল বুলি কোৱা হয়। এণ্ড ইট ইজ দ্য ফাৰ্ষ্ট মতলব হোৱাইট মাৰ্বল মনুমেণ্ট ইন ইণ্ডিয়া। শ্বাহজাহান যিজন আছিলে, শ্বাহজাহান একচুৱেলি এই বিল্ডিংটোৰ পৰাই মানে এই মনুমেণ্টটোৰ পৰা ইনস্পায়াৰ হৈছিলে তাজমহলখন বনাবলৈ। ইমানটোৱে আৰু ইমাদ-উল-দৌলাৰ বিষয়ে। আমাৰ ভিউৱাৰ্ছে নাজানে বুলি ভাবিছা নি? বুৰঞ্জী জানিব পাৰে, কিন্তু তথাপিও মই অলপ কৈ দিছো আৰু। মই আহিছো এটা জেগাত ফুৰিবলৈ, তো সেই জেগাটোৰ বিষয়ে অলপ জনাই আছো মানে আমাৰ ভিউৱাৰ্ছক। আমাৰ ভিউৱাৰ্ছক দুইটাই কাম হৈ আছে। ফটো মাৰি আছো, ব্লগো বনাই আছো। বুলি ক'লে বেয়া পায়, সেইকাৰণে মই মোৰ মোবাইলতে যি উঠিছে আৰু এনেই চেলফি মাৰি আছো আৰু টিক-টাক। মানে মোৰ মোবাইলটোত মানে ইমান ভাল ফটো নুঠে, তাৰ মোবাইলটো ধুনীয়া উঠে। কেমেৰা দিও কৰিছে, মোবাইল দিও কৰিছে, মই পাত্তাই পোৱা নাই। নিজে নিজক আৰু চেলফি দুইটা কাম কৰিব লাগে না একেলগতে। চ' সেইটো কাৰণে বাৰু ঠিক আছে। ইউটিউবাৰ লগত আহিবলৈ নাপায়। দেখিলে, ইউটিউবাৰ লগত বোলে আহিব নাপায় বুলি কৈছে। গম নাপায় মানে ইউটিউবাৰৰ মানে কিমান পাৱাৰ আছে, নহয় জানো? দেখুৱাই দিবচোন এবাৰ ইউটিউবাৰৰ কিমান পাৱাৰ আছে। এয়া চাওক কি দেখুৱাই আছে এইবোৰ। বাৰু যাওঁ এতিয়া নেক্সট ডেষ্টিনেশ্যন। ভিডিঅ'টোক ডিছলাইক কৰিম। এখেতে বোলে ডিছলাইক কৰিব ভিডিঅ'টোক। একো নাই, এজনে ডিছলাইক কৰিলে কি হ'ব, হাজাৰ লাইক কৰিব, নহয় জানো? দেখুৱাই দিব এবাৰ। ধৰ্মপত্নীয়ে যেতিয়া ডিছলাইক কৰিব তেতিয়া বেলেগৰ পৰা কি এক্সপেক্ট কৰিবা? তো এয়াই হৈছে আমাৰ ইমাদ-উল-দৌলা। ইয়াৰ ভিতৰতে মানে কয় মানুহে যে ইয়াত নুৰজাহানৰ মাক বাপেক আৰু কোনোবি ৰিলেটিভৰ মানুহৰ মানে সমাধি আছে ইয়াৰ ভিতৰতে। আৰু এইটোকেই বেবী তাজমহল বুলিও কোৱা হয়। কিহৰ কাৰণে কোৱা হয় আপোনালোকে চাব পাৰিছে। হোৱাইট কালাৰৰ মাৰ্বেলেৰে বনোৱা ইণ্ডিয়াৰ এইখন প্ৰথম মনুমেণ্ট হয়। চ' এণ্ড এইখন মনুমেণ্টৰ পৰাই আমাৰ শ্বাহজাহান ইনস্পায়াৰ হৈছিলে আৰু এখন তেনেকুৱা তাজমহল বনাবলৈ বেচিকেলি। তো আহি পালোঁ এতিয়া আৰু এটা নতুন ঠাইলৈ। এইটো প্লেচৰ নাম হ'ল আপোনাৰ আগ্ৰা ফৰ্ট। ইটছ জাষ্ট লাইক যেনেকৈ দিল্লীত আপোনাৰ হেৰি আছে কি কয় লালকিল্লা, চ' তেনেকুৱাই আগ্ৰাত আগ্ৰা ফৰ্ট। দেখি পেলাই বহুত ভাল লাগে যে ইমান যুগ আগত, কিমান বছৰ আগত ইমান ধুনীয়া মানে মনুমেণ্টবোৰ যে বনালে। ইটছ ৰিয়েলি ৱাণ্ডাৰফুল টু চি দ্য বিউটি। বহুতে ভাল লাগে মানে চাই পেলাই। মই বাৰু অহা হৈছে এইটো প্লেচলৈ আগতে যদিও মানে বহুত দিন হ'ল অহা। 2009 আহিছিলোঁ, নাও 2020, 11 বছৰ হৈ গ'ল। চ' ৱাইফক লৈ আহিছোঁ, তাই চোৱা নাছিলে এইবোৰ জেগা। চ' চাওঁ, তাইকো দেখুৱাওঁ কেনেকুৱা কি আছে। এয়া চাব পাৰে, সেইটো হ'ল মেইন এণ্ট্ৰেঞ্চখন নহয়, মেইন এণ্ট্ৰেঞ্চখন এৰি আহিলোঁ। তাৰপিছত আৰু এখন এণ্ট্ৰেঞ্চ আছে। ৰোডটো এনেকৈ বনোৱা আছে, ঢলীয়া হয়, উঠিবলৈ মানে উশাহ ফুলি গৈছে একেবাৰে। বিল্ডিঙৰ চাৰিওপিনে দেখিছে এটা নলা নিচিনাকৈ, গোটেই চাৰিও মানে আগ্ৰা ফৰ্টখনৰ চাৰিওপিনে আছে। সেয়া জানানে কিহৰ কাৰণে বনাইছে? নাজানো, অবভিয়াছলি জানো মই। তুমি ক'বৰ কাৰণে মানে মই নাজানো বুলি ধৰিয়ে লৈছা। চ' এইকেইটা বনোৱাৰ পাৰপাছ হ'ল যে ইন কেছ কোনোবা দুশ্মনে আক্ৰমণ কৰি আছে, দুশ্মনক অসমীয়াত কি কয়? শত্ৰু, কোনোবা শত্ৰুৱে মানে আক্ৰমণ কৰি আছে,
চ' তেতিয়া কি মুঠতে এটা ড্ৰেইন নিচিনা যিটো বনাই থৈছে চ' সিহঁতক অলপ টাইম লাগিব আহিবলৈ আহি পেলাই সোমাবলৈ বিল্ডিংটোত আহি পেলাই সোমাবৰ কাৰণে চ' সেই টাইমটো ইহঁতি পাই যাব ঠিক আছে পোৱাৰ পিছত কি হ'ব গৈ পেলাই এই যেবোৰ মানে ৰোড নিচিনা মানে সৰু সৰু এটা মানে কি বুলি কয় এইটো ফুটপাথ নিচিনা দেখি পোৱা গৈ আছে তো ইয়াত সিহঁতৰ সৈনিকখিনি থাকে সিহঁতি ইয়াৰ পৰা এই ফুটাবোৰৰ মাজেদি তাত বন্দুক চন্দুক লৈ পেলাই থাকিব বম চম লৈ পেলাই থাকিব চ' ইয়াৰ পৰা সিহঁতি ডিফেণ্ড কৰে চ' দিছ ইজ দ্য ৱে দিছ কমপ্লিট আগ্ৰা ফৰ্ট ৱাজ মেড অলপ চলপ জানো আৰু চ' এতিয়া আগ্ৰা ফৰ্টত আমাৰ ছাৰৰ মানে মান নাই মোৰ মানে চেনেলটোৰ যিজন ক্ৰিয়েটৰ হয় তেওঁৰ মানে ভাগৰ লাগিছে বহুত বেছি বকি আহি আছে তো আমি গাইডো নল'লোঁ তেওঁ মোক গাইড কৰিছে তেওঁ কাৰণ আহিছে আগতে তো মানে তেওঁৰ মানে ভাগৰ লাগিছে চাব পাৰে আপোনালোকে তেওঁ মানে ভাগৰ মাৰিছে অকণমান মই অকণমান এনাৰ্জেটিক হৈ আছোঁ গতিকে মই অকণমান ষ্টাইলটো মাৰি বনাই দিছোঁ আৰু কেনেকুৱা লাগিছে মোক ক'ব মই আজি ফাৰ্ষ্ট টাইম কৈছোঁ চ' বন্ধুসকল বহুত ঘূৰিলোঁ মেলিলোঁ ঘূৰি মেলি মানে টায়াৰ্ড হৈ গ'লোঁ একদম বহুত বেয়াকৈ টায়াৰ্ড হৈছোঁ তো এতিয়া আহিছোঁ অলপ মানে পেট পূজা কৰিবলৈ খানা খাব লাগে 1 বাজি গ'ল টাইম দিল্লী দৰবাৰ বুলি নাম ৰেষ্টুৰেণ্টখনৰ তাত আহি পেলাই মেনু চেনু চালোঁ চাই পেলাই অৰ্ডাৰ কৰিলোঁ হাফ চিকেন কৰ্মা এটা কৰিলোঁ আৰু থালি এটা ল'লোঁ বাকী খাই থাকোঁ যদি আৰু কিবা প্ৰয়োজন হয় আৰু অৰ্ডাৰ কৰিম তাৰপৰা এই আমাৰ তেখেতৰ মানে অৱস্থা বহুতেই বেয়া মানে ইমানে বেছি টায়াৰ্ড হৈছে দেখি পেলাই আপোনালোকে বুজি পাইছেই চাগে টায়াৰ্ড হৈ গৈছে ন কোৱা কিবা কেমেৰাত ক'বলৈও শক্তি নাই এই অকণমান ঘূৰি মেলিয়ে এই 12টা অৱস্থা বজাত শুই 3টা বজাতে উঠি আহিছোঁ সেই একে মোৰো হৈছে ময়ো 12টা বজাত 3টা বজাতে উঠিছোঁ কিন্তু ছোৱালী মানুহ ন অলপ বেছি মানে সোনকালে দিনৰ দিনটো হৈছে পৰহি ৰাতি চিফ্ট কৰি পিনে আচ্ছা মই আকৌ দিনটো নাই খোৱা নহয় বাৰু ঠিক আছে চ' খাওঁ এতিয়া ৱেইট কৰি আছোঁ খানাটো আহি লওক তাৰপৰা গধূলি 5টামান বজাত ভাবিছোঁ ওলাই যাম আৰু বাছ আছে ইয়াৰ পৰা বাছৰ টিকেটো বুক কৰি আহিলোঁ এটা মানে আগতে কৰিছিলোঁ কিন্তু আনফৰ্চুনেটলি কিবা হ'ল চাগে এইটো টিকেট কেঞ্চেল হ'ল পইচা ৰিফাণ্ড আহি গ'ল চ' এতিয়া আকৌ টিকেট কৰিবলগীয়া হ'ল টিকেট ল'লোঁ ইয়াৰ পৰা দিল্লী টিকেট দুজনৰ 1000 টকা ল'লে 500 টকা কেইজনৰ তো যিমান পাৰোঁ সোনকালে শেষ কৰোঁ শেষ কৰি পেলাই দিল্লী গৈ পেলাই পাব লাগে যিমানে সোনকালে ইয়াৰ পৰা ওলাম সিমানে সোনকালে তাত গৈ পেলাই পাম অঁ সেইটো মানে তুমি ক'লে ৰাইজে গম পাব এনেই কৈ দিছোঁ আৰু কি হ'লনো তাৰপৰা ত' মানে চব কথাতে মানে কিবা নহয় কিবা এটা ক'বই লাগে মানে বাৰু ঠিক আছে খাওঁ এতিয়া দেখুৱাম আপোনালোকক আগ্ৰাৰ খানা আচ্ছা আৰু এটা কথা মাজত থাকি গ'ল দেখুৱাবলৈ ভিডিঅ'টো ল'বলৈ পাহৰি থাকিলোঁ মাজত মানে গৈ পেলাই পেঠা ল'লোঁ আগ্ৰা আহি পেলাই একচুৱেলি পেঠা নল'লে মানে অঁ পেঠা মানে অসমীয়া ভাষাত ক'বলৈ গ'লে কোমোৰা মিঠাই আমাৰ তাত যিটো পায় সেইটো ইয়াত নাপায় ইয়াত ভেৰাইটিজ অফ পেঠা আছে মানে কিবা পান ফ্লেভাৰ্ড আছে কিবা কেচাৰ ফ্লেভাৰ্ড নৰ্মেলটো আছেই মিক্স ফ্ৰুট ভেনিলা ষ্ট্ৰবেৰী অৰেঞ্জ এসোপা মানে ভেৰাইটিজ চকলেট ফ্লেভাৰ তো মই 3-4টামান ফ্লেভাৰ ল'লোঁ চকলেট ফ্লেভাৰ ল'লোঁ পান ফ্লেভাৰ ল'লোঁ তাৰপিছত কেচাৰ ল'লোঁ তাৰপৰা আৰু এটা আছিলে কিবা মিক্স ফ্ৰুট নে কিবা এটা লৈছিলোঁ চ' সেয়া আহি গ'ল আমাৰ খানা চব মটন কৰ্মা ৰুটি পেনে থালি দাইল ভাত চব্জি কিবা ঠিক আছে পাপৰ চ' খাওঁ আৰু এতিয়া বহুত ভোক লাগিছে ভাত খাবলৈ সোমাইছোঁ চ' বন্ধুসকল পালোহি আগ্ৰাৰ তাজমহল বহুত বেছি ষ্ট্ৰাগল কৰাৰ পিছত আহি পেলাই যেনে তেনে ওলাইছোহি ৰাতিপুৱাই 7টা বজাত আহি পেলাই পোৱা ইয়াত কিন্তু আপোনাৰ এতিয়া গধূলি 4টা বাজি গ'ল এতিয়াহে গৈ পেলাই মানে আমি এণ্ট্ৰি পাইছোহি তাজমহলত চ' প্ৰব্লেমটো কি প্ৰব্লেমটো হৈছে এনেকুৱা ডিউ টু COVID-19 নাম্বাৰ অফ টিকেট যিটো আছিলে সেয়া ৰেষ্ট্ৰিক্ট কৰিছে 5000 নাম্বাৰ অফ টিকেটছ ফৰ ভিজিটাৰ 5000 টিকেটেই এলাউ কৰি আছে দি আছে চ' এইটো কথা আগত জানা নাছিলোঁ যাৰ কাৰণে মই অনলাইন টিকেট বুক কৰা নাছিলোঁ যেতিয়া গম পালোঁ 5000 টিকেটহে আছে বুলি
চ' তেতিয়া বুক কৰিবলৈ গ'লোঁ, তেতিয়া দেখালে যে মানে টিকেটছ চ'ল্ড আউট। এতিয়া ইমান দূৰৰ পৰা আহি পেলাই যদি তাজমহলখন চাব নাপাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব? চ' সেইকাৰণে অলপ মানে বেলেগ ৰাস্তা ধৰিবলগীয়া হ'ল, বেলেগ মানুহক কণ্টেক্ট কৰিবলগীয়া, লোকেল মানুহ ইয়াত কিছুমানে টিকেট লৈ থৈ দিয়ে, ঠিক আছে। চ' সেইবিলাকৰ থ্ৰুৱেদি মুঠতে কিবা কিবি কৰি পেলাই যেনে তেনে আহি পেলাই এণ্ট্ৰি পালোঁ, ফাইনেলি সোমালোঁ। ইয়াত তাজমহল আপোনালোকৰ সন্মুখত, ওৱান অফ দ্য 7 ৱণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড, যিটো নেকি শ্বাহজাহানে বনাইছিলে তেখেতৰ ৱাইফৰ কাৰণে। তো বন্ধুসকল, এয়াই হৈছে আগ্ৰাৰ তাজমহল। ইমান ধুনীয়া এটা প্লেচ বনাইছে আজিৰ পৰা কিমান বছৰৰ আগত, ভাবিবলগীয়া কথা এটা। 7 ৱণ্ডাৰ্ছ অফ ৱৰ্ল্ডত এনেই নাহে, 7 ৱণ্ডাৰ্ছ অফ ৱৰ্ল্ডত অহাৰ কাৰণে কোৱালিটি থাকিব লাগিব, এণ্ড দিছ হেজ দ্য কোৱালিটি একচুৱেলি। তো কেনে লাগিলে তাজমহলখন চাই পেলাই আপোনাক? আমিয়ে প্ৰথম চাইছোঁ নেকি, মানে ভিউৱাৰ্ছে অলৰেডি চাই থৈছে। অঁ, মই আপোনাকহে সুধি আছোঁ, মই ভিউৱাৰ্ছক সোধা নাই নহয়। অঁ আপোনাৰ কেনে লাগিল? আপুনিতো প্ৰথম চাইছে ন ফটোৰ বাহিৰে। ভাল লাগিলে প্ৰেমৰ প্ৰতীক। তুমিও মোৰ কাৰণে এটা বনাবলৈ ট্ৰাই কৰিবাচোন, প্ৰথমতে মাটিৰে ট্ৰাই কৰিবা। ঠিক আছে, ঠিক আছে। তাৰপিছত সেই মিস্ত্ৰীজন পিছে মিস্ত্ৰীজন নাই নহয়, যিজন মিস্ত্ৰী বনাইছিলে সেই মিস্ত্ৰীজন 2টা হাত কাটি দিছিলে শ্বাহজাহানে। সৰু এটা লৈ লৈছোঁ ন আমি কিনি পিনে শ্ব'পিচ, তো সেইটোকে অকণমান কপি কৰিবা আৰু হ'ব দিয়া, সেনেকৈ চলি যাব। এনেকৈ চলি যাব, কি কৰিবা? তুমিতো শ্বাহজাহান নহয়, মইতো মুমতাজ নহয়, তেনেকৈ চলি যাব। কলি যুগৰ প্ৰেম, অঁ, তাহানি যুগৰ প্ৰেমৰ কথা বেলেগ আছিলে। ইমান ডাঙৰ তাজমহল এখন বনাই দিলে ন, তাকে। কলি যুগৰ প্ৰেমত এইবিলাক